প্ৰথম প্ৰশ্ন, যোগিনীতন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? উত্তৰ, 4টা ভাগত বিভক্ত আছিল। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ, পুষ্যবৰ্মন। বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ, ভাস্কৰ বৰ্মন। কাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হয়? উত্তৰ, চুহুংমুং উৰ্ফে দিহিঙীয়া ৰজাৰ দিনৰ পৰা। গড়গাঁৱত স্থায়ী আহোম ৰাজধানী কোনে স্থাপন কৰিছিল? উত্তৰ, চুকলেনমুং, সেইবাবে তেওঁক গড়গঞা ৰজা বোলে। খুৰা ৰজা বুলিলে কাক বুজা? উত্তৰ, চুকাম্ফা। মানে কেতিয়া অসম আক্ৰমণ কৰিছিল? উত্তৰ, মানৰ প্ৰথম অসম আক্ৰমণ 1817 খ্ৰীষ্টাব্দত, মানৰ দ্বিতীয় অসম আক্ৰমণ 1818 খ্ৰীষ্টাব্দত আৰু মানৰ তৃতীয় অসম আক্ৰমণ 1821 খ্ৰীষ্টাব্দত। নৰিয়া অৰ্থাৎ বেমাৰী ৰজা কাক বোলা হয়? উত্তৰ, চুটিনফা। ভগা ৰজা বুলিলে কাক বুজা? উত্তৰ, চুৰামফা। শিৱসিংহৰ আহোম মতে নাম কি আছিল? উত্তৰ, চুতানফা। চুকাফাই অসমত কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ, 1228 খ্ৰীষ্টাব্দত। চৰাইদেউত চুকাফাৰ দ্বাৰা আহোম ৰাজ্যৰ ৰাজধানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ, 1250 খ্ৰীষ্টাব্দত। চুকাফা কোন দেশৰ পৰা আহিছিল? উত্তৰ, চীন দেশৰ ইউনান প্ৰদেশৰ পৰা। চুকাফাৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ, 1268 খ্ৰীষ্টাব্দত। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে। হিউৱেন চাঙৰ আগমনৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ, ভাস্কৰ বৰ্মন।